বন্ধুসকল আপোনালোকে এই BSF জোৱানজনৰ ভিডিঅ'টো যাকে আপোনালোকে দেখিছে সোশ্যাল মিডিয়াত এই ভিডিঅ'টো সোশ্যাল মিডিয়াত বহুত ভাইৰেল হৈ পৰিছে কোনোবাই যদি দেখা নাই এই ভিডিঅ'টো চাই লওক जी और जीने दो जिंदगी का कोई पता नहीं है आज कोई गोली मार देगा आज मर जाएंगे क्या पता कोई बात नहीं ठीक है ना बिल्कुल वही है जो अच्छा काम कर गया दुनिया याद करेगी भाई वो था मूछ वाला ভিডিঅ'টোত কি কৈছে আপোনালোকে চাগে ধুনীয়াকৈ বুজি পাইছে এই ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছত আৰু এখন ফটো ভাইৰেল হৈ পৰিছে ফটোখন হৈছে এইখন এই ফটোখনত BSF জোৱানজনৰ শ্বহীদ হোৱা বুলি কৈছে প্ৰকৃততে এইটো এটা মিছা নিউজ তেওঁৰ লগত এনেকুৱা নহ'বলগীয়া কোনো ঘটনা ঘটা নাই আৰু তেওঁ ইণ্ডিয়া আৰু বাংলাদেশ বৰ্ডাৰত তেওঁ এতিয়াও সুস্থ অৱস্থাৰে ডিউটি কৰি আছে তেওঁলোক এজন নহয় দুজন এওঁৰ নাম হৈছে বীৰেন্দ্ৰ কুমাৰ সিং আৰু এওঁৰ নাম হৈছে ৰাজেন্দ্ৰ সিং ভট্টি এখন 2 বছৰ পুৰণি ফটো এই ফটোখনত দেখা এজন ইণ্ডিয়ান আৰ্মি আছিল এওঁ শ্বহীদ হৈছে যদি আপোনালোকে ইণ্ডিয়ান আৰ্মিক ভাল পায় লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু সাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই জয় হিন্দ জয় ভাৰত জয় অসম